ব্ৰুম 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 ব্ৰুম। এবাৰ বাইকখনকো দেখাম। এইখন স্কুটিৰ অৱস্থা চাই লওক। এই হাই হেল্ল' কিবা এটা কৈ দিয়া। এই ইয়াত কেমেৰাত চা, কিবা এটা কৈ দিয়া ইয়াত। কিবা এটা। গুড মৰ্ণিং, ইন্দ্ৰজিৎ বিব অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মায়ে গালি পাৰি আছে। আজি ৰাতিপুৱা উঠিলোঁ, কালি গ'লোঁ এইফালে ফাংচন আছিলে, ফাংচন চাব গ'লোঁ। ফাংচন চাব গৈ মেলি টমটমখন আহি চাৰ্জত দিলোঁ, টমটমখন চাৰ্জে নহ'ল। আজি এনেই ঘৰত থকাতকৈ কাম বনাই অলপমান লাগোঁ। মানৱ আহি গ'ল আৰু মা কাম লাগিয়ে আছে। এই গছবিলাক কাটিছিলোঁ কমেও 4-5 দিনমান আগত। গছটো কাটোঁতে এখন ইয়াত পৰি থাকিলে। এতিয়া মানৱ আৰু মায়ে বিচাৰি আছে। আৰু এটা গছ আছে, ভাল গছটো কাটিম এতিয়া। ভাইটিক ক'লোঁ কুঠাৰখন আনিবলৈ। এবাৰ আজিতো টমটম চলাব নাযাওঁ, সেইকাৰণে বাৰীখনে অকণমান চাফ চিকুণ কৰোঁ। সেই মানৱ লাগি আছে পুৰা কামত, সেয়া দেখিছে নহয়। মানৱ আৰু মানৱে দাখন বিচাৰি আছে। এদিনাখন গছৰ ঠালটো কাটোঁতে পৰি থাকিলে। গছটো কাটিব ওলালোঁ হয়, গছটো কাটিব হ'লে কুঠাৰখন লাগিব। কুঠাৰখন আমাৰ ঘৰত নাই। এতিয়া কুঠাৰখন আমাৰ ডাঙৰ নবৌহঁতৰ ঘৰত লৈ গৈছে মানে। তাকে এতিয়া মানৱ মই চেম টু চেম চেম কোম্পানী নেকি? মই গামোচা কিনি পিন্ধিছোঁ কালি। চেম কোম্পানীৰে হয়। আৰু আজি দুইটা এই যেনিবা গামোচা পিন্ধিছে আৰু মই যেনিবা হাফ পেণ্ট পিন্ধিছোঁ জিন্সৰ। তো গৈ আছোঁ বৌহঁতৰ ঘৰত। আজি যাম ন ক'ৰবাত ফুৰিবলৈ? যাম, বস্তু ছোৱালী চাবহে যাম মই। সেই ছোৱালী কি চাবি, ছোৱালী আমাক পাত্তাই নিদিয়ে। পাত্তাই নিদিয়ে, চেহেৰা চাই। সেইকাৰণে আপোনাৰ টাইম আয়েগা চালা। আৰু মোৰ বন্ধু একজন আছে, বন্ধুজনক চাব নেকি? এইজন মোৰ বন্ধু। কালি এজন বন্ধুক লগ পাইছোঁ। বন্ধু শুই আছা নেকি? বন্ধু হেণ্ডছেক হেণ্ডছেক আমাৰ এইটো টমিজনী চাই দেখিছে নাই? কুকুৰটো ইমান মজা লাগিছে, দেখিছে নাই? শুই দিছে বেচেৰাটো। দে শুই থাক, শুই থাক। মানৱে লৈ আছে কুঠাৰখন। মোৰ মানে বেষ্ট খাচ দোষ লগ পাই গ'লোঁ মানে। এয়া দেখিছে নহয় মোৰ দোষ। এই হাই হেল্ল' কিবা এটা কৈ দিয়া। এই ইয়াত কেমেৰাত চা, কিবা এটা কৈ দে ইয়াত। কিবা এটা কৈ দে। এই এনেও নমাই দিছোঁ, যা দেই যা। কালি লগ পাম হা, কালি লগ পাম। চেম টু চেম। এই গছটোক আজি কাটিম। চোতালত অকণমানো ৰ'দ নাই। কাপোৰ চাপোৰ যদি মই ধুই দিওঁ মানে নুশুকায়ে এদিনত। 3 দিনমান লাগে কাপোৰ শুকাবলৈ। সেইটো কাৰণে খঙতে আজি কাটি দিম। আমাৰ মা বোলে কিবা কাটোঁতে বোলে হাতটোৱে কাটি পেলালে বোলে। যা हम लोग आया था मैसाकी सापुरी और इधर मांस मारने के लिए आया था। वो साला पुखरी नहीं है इधर। मछली मारने आया तो मछली मारने के लिए आया था, इधर पुखरी ढूंढ रहे हैं हम लोग। दो है ना इसलिए। भलके दिखाओ तो कैसा है। देखा दो कितना दो है इधर। बहुत दो। ये देखो इतना इतना है, दो है। और ये लोग उसका सांस सूख गया पानी देख के। ये इसको झाऊ बोलता है, झाऊ। इसको ब्रश करने से अच्छा होता है। পৰা ওলাই গ'লোঁ আৰু ওলাই চাৰ্জাৰটো বেয়া হৈছে। চাৰ্জাৰটোৰ কাৰণে মানে আজি দিনটো টমটম চলাব নাপালোঁ। সেইটো কাৰণে এতিয়া বাইকখন ওলালোঁ, দুটাই যাওঁ চাৰ্জাৰটো বনাই আনো। তো ডাইৰেক্ট তাত গৈ লগ পাম নেকি? গ'লোঁ অইল তিনিআলি ৰখি আছোঁ। মানুহটোক ফোন কৰিলোঁ। মানুহটো অকণমান চাপৰিত কিবা নমাই আছে বোলে, সেইটো কাৰণে ইয়াত ৰখি আছোঁ। আহক মানুহটো, আহিলে দোকান খুলিব, তাৰপিছত বনাম, তাৰপিছত যামগৈ আৰু। ইয়াৰ পৰা মই টমটম চমটম চলা বাদ দিলোঁ। এতিয়া মই ইয়াত মেকানিক শিকিম। মই ইয়াত দাদাৰ লগত বাইক বনোৱা, স্কুটি বনোৱা এইবোৰ শিকিম। মই এতিয়া বাদ দিলোঁ টমটম চমটম চলোৱা। বনোৱা শিকাব নাই? মই দেখুৱাই দিম, শিকাটো তোকতে দিবেন। চাৰ্জাৰটো বনাব দিলোঁ আৰু বনাব দি আহি মানে মোৰ বাইকখনৰ চেইনটো ঢিলা হৈছে, তো চেইনটো টান কৰিব আহিলোঁ। এইটো হৈছে অইল তিনিআলি বাইক গ্ৰেছ। মানে ইয়াত বাইক স্কুটি চব বনায় দাদাজনে। তো দাদাজনক মই ক'লোঁ আৰু যে মোৰ বাইকখনৰ চেইনটো অকণমান টান কৰি দিয়ক। মানে এতিয়া টান কৰি দিব। এফালে দাদাই কিবা এটা ভাবি আছে চাগে। আৰু ইয়াত ছেকেণ্ড হেণ্ড বাইক পায় নেকি আপোনাৰ ইয়াত? নাপায়। ছেকেণ্ড হেণ্ড বাইক নিবিকে? অনলি ৰিপেয়াৰিং কৰে। মানে যদি মানে কাৰোবাৰ ভৰি চৰি ভাঙিছে ইয়াত আনিব, বনাই দিব। এইখন স্কুটিৰ অৱস্থা চাই লওক। আৰু এইফালে এখন বাইক কেনেকুৱাকৈ বনাই থৈ দিছে, মানে অৱস্থা ইয়াৰ চা একদম। এইখন R15 V3 হয় জানো এইখন? মানে R15 V3ৰ অৱস্থা চাই লওক গাইজ, কি হৈ আছে। এইফালে মা এনেকৈ চলালে কেনেকুৱা লাগিব? এইখন অলপ বনাব আহিলোঁ আৰু মানে কেনেকুৱা লাগিছে এইখন? মোৰখন এনেকৈ বনাই চলাম। क्या मस्त लगा रे बबुआ। इस की मजा লাগিছে বাইকখন। ব্ৰুম 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 ব্ৰুম।
এবাৰ বাইকখনকো দেখাম কালি ইমান ধুনীয়াকৈ ভাড়া চাড়া মাৰি আহিলোঁ আহি পিনে 12টামান বজাত লগাই থৈ দিছোঁ বেয়া নাই হোৱা নেকি আকৌ খুলিব নেকি এতিয়া ঝালাইটো ঠিকে আছে দমদমখন নাথাকিলে বাৰু একো নাই দমদমখন নাই বিকি দিলোঁ কৈ দিলে খেল খতম থাকিও যদি মানে ভাড়া মাৰিব নোৱাৰোঁ তেতিয়া মনটো কিবা বেয়া লাগি থাকে মানে